চেনেলটোৰ সকলো আপডেট পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰক আৰু প্ৰেছ কৰক বেল আইকন। এইবাৰ ফাইনেল ইয়াৰত খুব এটা ইজি কুৱেশ্যন আহিছিলে। বহুতো ষ্টুডেণ্টে এই কুৱেশ্যনটোৰ এনচাৰে কৰিব পৰা নাই। প্ৰশ্নটো আছিলে কেনেধৰণৰ কঠিন পদাৰ্থবিলাক বিদ্যুতৰ পৰিবাহী, নমনীয় আৰু ঘাতসহনীয় হয়। নমনীয় মানে হৈছে কোনো এটা বস্তুক টানি দীঘল তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা। এইটো তাক নমনীয় গুণ বুলি কোৱা হয় বস্তুটোৰ। আৰু ঘাতসহনীয় মানে হৈছে কোনো এটা বস্তুক পিটি পেলাই আমি বিভিন্ন ৰূপত গঢ় দিব পাৰোঁ। গতিকে কোনবিলাক কঠিন পদাৰ্থ হ'ব? নিশ্চয় ধাতৱীয় কঠিন পদাৰ্থবিলাক হ'ব, কাৰণ ধাতুৱেহে বিদ্যুৎ পৰিবহণ কৰিব পাৰে। তাক আমি টানি পেলাই দীঘল তাঁৰলৈ ৰূপান্তৰিত কৰিব পাৰোঁ আৰু তাক আমি হাতুৰিৰে কোবাই পিটি পেলাই তাক বিভিন্ন আকৃতিত গঢ় দিব পাৰোঁ। ইয়াৰ লগতে আৰু এটা কুৱেশ্যন এড কৰা আছিলে, আয়নীয় কঠিন পদাৰ্থবিলাক গলিত অৱস্থাত বিদ্যুতৰ সুপৰিবাহী কিন্তু গতা অৱস্থাত নহয় কিয়? ব্যাখ্যা কৰিব দিছিলে। ইয়াত আছিলে 1.5 মাৰ্ক। আয়নীয় কঠিন পদাৰ্থ কোনবিলাক? য'ত আয়নবিলাক তীব্ৰ বিদ্যুৎ স্থিতীয় বলৰ দ্বাৰা বান্ধ খাই থাকে। কেটায়ন আৰু এনায়নবিলাক তীব্ৰ বিদ্যুৎ স্থিতীয় বলৰ দ্বাৰা বান্ধ খাই থাকে, যাৰ কাৰণে কঠিন অৱস্থাত এই আয়নবিলাক ফ্ৰীলি মুভ কৰিব নোৱাৰে, ইফালে সিফালে গতি কৰিব নোৱাৰে। কিন্তু যেতিয়া তাত পানী দিয়া হয় তেতিয়া অৰ্থাৎ বিগলিত অৱস্থাত এই আয়নবিলাক দ্ৰৱলৈ ওলাই আহে কেটায়ন আৰু এনায়ন হিচাপে, আৰু এই আয়নবিলাকে ফ্ৰীলি মুভ কৰিব পৰা হয় দ্ৰৱটোত, যাৰ কাৰণে এই আয়নবিলাকেই বিদ্যুৎ পৰিবহণত সহায় কৰে। তো একদম চিম্পল কুৱেশ্যন আছিলে আৰু ইজি এনচাৰ।